নমস্কাৰ সৰুকৈ আপোনালোকৰ মাজত এটা মোৰ সৰু লেখা এটা দফা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ওলালোঁ ভাইটিকেইজনকো শুনাই দিওঁ আচলতে বন্ধুত্বৰ এনাজৰীডাল কেনেকুৱা হ'ব লাগে আৰু কেনেকুৱা হৈ গৈ আছে বৰ্তমান সময়ত তাক লৈ এটা মই লিখনি লিখিছিলোঁ আৰু গোটেই লেখাখিনি ইয়াত মই আচলতে ৰাখিব পৰা নাই আচলতে টাইপিং কৰিবলৈ সময় পোৱা নাই বস্তুটো লেখাখিনি নোটবুকখনত আছে সেইটো লৈ আহিবলৈ পাহৰিলোঁ এই জেগাত সেয়ে মই মোবাইলত অকণমানকৈ টাইপ কৰি ৰাখিছিলোঁ সৰু দফা এটা সেইটোকে আপোনালোকৰ আগত লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ আপোনালোকে জনাব কেনেকুৱা পায় আচলতে ভৱিষ্যত পৰিকল্পনা এটা আছে সৰুকৈ কিবা কিবি লিখি উলিয়াম বুলি কিন্তু কিমান দূৰ সম্ভৱ হয় সেয়া নাজানো তাকে যিখিনি আছে সেইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ ভিডিঅ'টোৰ মাজতে আৰু এই লেখাটোৰ মই শিৰোনামা দিছিলোঁ বন্ধু মই পাঠ কৰিবলৈ লৈছোঁ বন্ধু বিশাল মন বুকুত এপাচি মৰম আৰু পিঠিত হেজাৰ ভৰৰ বোজা লৈ বিচৰণ কৰি ফুৰা এজন বন্ধু মুখৰ এটা মিছা মিচিকীয়া হাঁহি পিন্ধি ঘূৰি ফুৰা এজন বন্ধু সমাজৰ প্ৰতি কিবা এটা ভাল কাম কৰা তাৰ হাবিয়াস আৰু সেইবাবেই সমাজৰ দৃষ্টিত এটা ভাল ল'ৰা সি বুকুত অযুত সপোন পুহি ৰাখিছে সি আচলতে সি সেউজীয়া সমন্বয় আৰু সহজ সৰল সম্প্ৰীতিৰ সমাজৰ সপোন দেখে অলিয়ে গলিয়ে বিচাৰি ফুৰে মাথো মানৱতা নীৰৱতা নিয়ৰ আৰু নিয়তিক ভালপোৱা বন্ধুজনৰ আজি কিবা এটা আউল লাগিছে ঠিক পথ বিভ্ৰান্তিৰ নিচিনাকৈ বন্ধুজনৰ অনুভৱ যেন তেওঁ নিসংগতাৰ বলি হৈছে মোৰ প্ৰিয় বন্ধুজন আজি নিসংগতাত ভুগিছে জীৱনত কি পাইছে কি হেৰুৱাইছে তাৰ কোনো ভক্ষেপ নাই তেখেতৰ বাবে সেইবোৰ জীৱনৰ কিছু তিতা মিঠা সোৱাদ আচলতে ইমানেই আছিলে দফাটো ভৱিষ্যতে আৰু যদি পাৰোঁ সময় ওলায় বা আপোনালোকে যদি চুইটেবল বুলি ভাবে তেতিয়াহ'লে দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ভৱিষ্যতে লেখাবিলাক দুই এটা কবিতাও লিখিছোঁ আচলতে মই দুই এটা পষ্টো কৰিছোঁ ইয়াৰ মানদণ্ড কেনেকুৱা মই নাজানো মানদণ্ড আপোনালোকে বিচাৰ কৰিব ভাল বেয়া তাকে সেইটোৰ মাজতে সময়কণ ওলাওঁতেই মই আপোনালোকৰ লগত এইকণ শ্বেয়াৰ কৰিলোঁ তাকে জনাব আপোনালোকে কেনেকুৱা লাগিলে আৰু ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ ধন্যবাদ